হেল্ল' গাইজ, মই মানে ফ্লিপকাৰ্টৰ পৰা এডাল ট্ৰাইপড দিছিলোঁ কেমেৰাৰ, তাকে ফ্লিপকাৰ্টৰ পৰা আহিছে, সেইটোকে আনবক্সিং কৰিবলৈ বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো হৈছে ডিজিটেকৰ হয়, ডিজিটেক DV টাইপৰ হয়। এইটো ডিজিটেল কেমেৰাৰ কাৰণে হয়। তাকে আনবক্সিং কৰিছোঁ আপোনালোকৰ ওচৰত, আৰু কেনেকুৱা প্ৰডাক্ট আহিছে তাকে আপোনালোকক কিছু কথা জনাম। প্ৰডাক্টৰ পেকেজিংটো অলপ ভালেই দিছে। এটা বেগ এটা দিছে, বেগটোত আপোনাৰ ভৰাই দিছে ধুনীয়াকৈ। প্ৰডাক্টটো ভালেই দেখিছোঁ আৰু যদি ফ্লিপকাৰ্টৰ পৰা এই টাইপৰডাল ল'ব বিচাৰে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে ইয়াৰ পৰাই পাৰচেছ কৰিব পাৰিব, আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।